ভগৱান এইবাৰচোন পূজাত একেবাৰে ভিৰবোৰ একেবাৰে কমচোন হে একদম মানে চেল নহ'বই নেকি বাৰু একদম মানে লোকচান যেন লাগিছে আৰু দেই মানুহবোৰ নাইচোন কোনো অহা নাইচোন ভাবিছিলোঁ পূজাতে জেলেপী দোকানখন দি কেইটকামান গোটাব পাৰিম আৰু কিন্তু নাই মানুহবোৰ একদম ভিৰ কম একেবাৰে সমাগম একেবাৰে কমচোন এই কৰোণা মহামাৰীয়ে গোটেইখন একদম শেষ কৰি পেলালে আৰু দেই পিতকনো এইবাৰ একেবাৰে আমাৰ চেল নহ'ব যেনে পাইছোঁ দেই ভালকৈ একদম মানে মানুহ চানুহ নাইকিয়া হৈ গৈছেগৈ কি হ'ব বাৰু আমাৰ লষ্টে হ'ব নি বাৰু কেলা হ'ব আকৌ কেলা হ'ব আমি আহিছোঁহে আজি একদম দিছোঁহে দোকান আৰু আহিব নহয় মানুহ লাহেকৈ আহিব আৰু এতিয়া ৰাতি হৈছে মানুহ আহিব একদম বস্তু কিনিব একদম মানে কৈছে নাই একদম মজা মজা বস্তু একদম তেলীয়া তেলীয়া কথা ক'ব লাগিব দেই একদম তেলীয়া তেলীয়া কথা ক'বি দেই তয়ো ক'বি আকৌ ময়ো ক'ম একদম মানে ধুনীয়া ধুনীয়া কথা ক'ম মিঠা মিঠা কথা ক'ম মানুহ আহি যাব আহক ৰাইজ আহক আহক ইয়াত জেলেপি বনোৱা হৈছে ইয়াত গৰম গৰম জেলেপি বনোৱা হৈছে খাই যাওকহি পূজা বতৰ জেলেপি জেলেপি পূজা মানেই জেলেপি নিজেও খাওক ঘৰলৈ লৈ যাওক মা পমিলাহীয়ে কেনেকৈ চিঞৰিছে মানুহ মাতিছে দেখিছা নাই আমাৰো ইয়ালৈ মাতি মাতি চিঞৰিছে মাতিব লাগিব যেন পাইছোঁ ৰেহাইকে দি দিয়া হওক নেকি চিঞৰ চিঞৰ মাত ৰেহাই চাই আহিব নালাগে প্ৰথম দিনাখন আহিছোঁহে এনেই আকৌ ৰেহাইখন দি পিনি আমাৰ আকৌ মূলটো যাবগৈ তুমি একদম নাজানা দেই ৰেহাই দিবই লাগিব এতিয়া নহ'লেও কাইলৈৰ পৰা ৰেহাই দি দিব লাগিব বাপেৰে খাব গম পাবি অহা নাই বুলিহে বাপেৰে ৰেহাই দিয়াবতো মই পেক কৰি দিছোঁ যা তক কি লগে যা সেই তহঁতৰ মাহঁতো খাবহি নহয় ন হয় নেকি নকওঁ দে ঠিক আছে বাৰু যা ৰবা দেই মই দিছোঁ মা নাহা নেকি অকলে অকলে আছা যে আহকচোন ইয়াত ধুনীয়া ধুনীয়া জেলেপি বনোৱা হৈছে একদম গৰম গৰম দৈ দি বনোৱা হৈছে বিৰাট সুস্বাদু আহি যাওক এবাৰ খাই টেষ্ট কৰি চাওক অকণমান বেছিয়ে মিঠাকে কৈছোঁ নেকি তই অকণমান ভালকৈ ক পাই ইয়াতকৈ আৰু মিঠাকে নকবি ৰ এইটো সেই চিটি বেলুন লাগে বেলুন দে দিছোঁ ল একদম মজা বেলুন কৈছোঁ না একদম মজা ল একদম ধুনীয়াকৈ একদম ধুনীয়া লাগিব তোক একদম বেলুনখিনিৰ লগত একদম মজা লাগিব দেই তোক বেছিকৈ নকওঁ পুৰাপুৰি 150 টকা এটা দি দে টকাহে বেলুন কেইবাটাও আছে চোৱা ৰঙা নীলা সেউজীয়া হালধীয়া চব আছে তোমাক বৰ ধুনীয়া লাগিব বেলুনখিনি ল'লে
দেখিছনে ৰঙা নীলা হালধীয়া সেউজীয়া চব আছে একেবাৰে তোৰ একদম বিৰাট ভাল লাগিব কৈছো নহয় একদম লগৰখিনিৰ লগত ফিট মাৰিব পাৰিবি একদম বিৰাট কৈছো নহয় অকণমান কমাই দিম বাৰু দেই তোমাক বুলিহে কমাই দিম আকৌ দেই লৈ যোৱা একেবাৰে লৈ যোৱা মানুহ দুনু এটা নহাই হ'লচোন একদম চেল কম হৈছে দেই ভগৱানে কাইলৈৰ পৰা চকু মেলি চালে হয় আৰু একদম চেল ভালকৈ একদম তামাম হ'লে হয় আৰু যি এটা আহিছিলে একদম সেইটো একেবাৰে সেইজনীও একেবাৰে হেৰি হাতৰ পৰা গুচি গ'লগৈ দেই একদম লছ হৈছে হ'ব চিন্তা নকৰিবি বাটেৰে আহিলে চব হৈ যাব কাইলৈৰ পৰা চাবিচোন চেলেই চেল হ'ব জানো তাকে হ'লে হয় আৰু